নমস্কাৰ ছাত্ৰ ছাত্ৰীকে আমি এতিয়া সপ্তম শ্ৰেণী গণিতৰ সৰল সমীকৰণৰ 4.1 3 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিবলৈ লৈছোঁ। ইয়াত দিয়া আছে তলৰ উক্তিবোৰৰ পৰা একোটাকৈ সমীকৰণ গঠন কৰা। প্ৰথমটো দিছে 1 নম্বৰ দিছে অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ। অনুপমা নিৰুপমাতকৈ এবছৰ সৰু, উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ। এতিয়া আমি ইয়াৰ পৰা কি কৈছে নিৰুপমাৰ বয়সেৰে সমীকৰণ গঠন কৰা। নিৰুপমাৰ বয়সেৰে সমীকৰণ কি কৰিব লাগে গঠন কৰিব লাগে। এতিয়া প্ৰথম আমি ধৰি ল'ব লাগিব নিৰুপমাৰ বয়স। ধৰা হ'ল নিৰুপমাৰ বয়স আমি কি ধৰিলোঁ x বছৰ ধৰিলোঁ। অনুপমাৰ বয়স নিৰুপমাতকৈ এবছৰ সৰু, গতিকে তাই x মাইনাছ নিৰুপমাৰ বয়স x, তাৰ পৰা 1 বিয়োগ কৰিলে অনুপমাৰ বয়স ওলাব। আকৌ দ্বিতীয়টো হ'ল উপমাৰ বয়স। উপমাৰ বয়স কি হয় নিৰুপমাতকৈ 2 বছৰ বেছি। নিৰুপমাৰ বয়স x, তাৰ লগত 2 যোগ কৰিব লাগিব, বেছি মানে যোগ, 2 যোগ কৰিলে কি পাম আমি উপমাৰ বয়স পোৱা যাব। তিনিওজনৰ বয়স যোগ কৰিলে কিমান হ'ব 22 বছৰ হ'ব বুলি কৈছে। আমি যোগ কৰিব লাগে x আৰু এইটো আছে কিমান অনুপমৰ বয়স আছে কিমান x মাইনাছ 1 আৰু এইটো উপমাৰ বয়স আছে কিমান x প্লাছ 2। এই তিনিওটা যোগ কৰিলোঁ x মাইনাছ 1 আৰু x প্লাছ 2, গোটেইকেইটা যোগ কৰিলোঁ কিমান হ'ব 22 বছৰ হ'ব বুলি কৈছে তিনিজনৰ বয়সটো যোগ কৰিলে। এতিয়া আমি চাব লাগে x কেইটা হ'ল 1 2 3টা x যোগ হৈ থাকিলে 28x মাইনাছ 1 প্লাছ 2 থাকিলে সমান 22 আৰু প্লাছ 28x এই 2 পৰা 1 গ'লে 1, ডাঙৰটোৰ আগত যোগ হ'লে যোগ, 2 পৰা 1 গ'লে 1, ই পাই থাকিলে 22। এইটোৱে আমাৰ প্ৰথমটো সমীকৰণ হৈ গ'ল।